चिरां जिल्लानि बरतालयाव जौ फेनाय सासे लाइमोना 9 एप्रिल बुधबारनि हराव अदेबानि थांनाय हराव बुफाय बुसि खालामनानै दुंहाव थासारि सोमजिहोयो। हरनि समाव बरतालयानि सलमान आलीनि न'आव थानाय गंसे साखा खबब्रै गारिनि आयनाखौ बुफायनानै सिलिंखार खालामो जौ फेनाय लाइमोना। फेग्रा मुवा बाहायनानै गारि बुफायनाय लाइमोनखौ ओनसोलनि रायजोफोरा हमनानै न'खरनि सुबुंनो फोरमायदोंमोनब्लाबो जेबो उदिस लायाखै। उनाव रायजोफोरा दुथां लाइमोनखौ काजलगाव पुलिसनो गथायो। मख'नो गोनां बाथ्रा दि महर आली मुंनि लाइमोना थांनाय माखासे सान सिगांनिफ्राय बरतालया ओनसोलाव गावखौनो फाग्ला बायदि फाव दिन्थिनानै गोबां दखान नखरफोराव बायदिसिना मुवा बेसाद सिलिंखार खालामबोनायजों लोगोसे खायसे सुबुंनि सिसि केमेराखौबो खहा खालामबोदों। जायखौ नुनानै ओनसोलनि सुबुङा महर आली मुंनि लाइमोनखौ नुब्लानो गिनाय जादों। मानोना बियो जेब्लायबो आखायाव त्रिशुल, लहानि मुवा आरो लावथि बायदि लानानै थायो होनना ओनसोलनि सुबुङा फोरमायनायजों लोगोसे गारिनि आयनाखौ बुफायनानै सिलिंखार खालामजानाय सुबुङा ओरैबायदि फोरमायो। কওকচোন আজি কি হৈছিল? মানে আমি ঘৰত শুই আছিলোঁ, শুই থাকোঁতে ৰাতি ৩টা-৪টা মানত পূৰা ধাপ ধূপ শব্দ হৈ আছে। মই ঘৰৰ পৰা উঠি কিনে বাহিৰত আহি চাওঁ, এই মহৰ পাগলাই এইখন গাড়ী বহুত এটা ডাঙৰ অস্ত্ৰেৰে চাবল লৈ কিনে ভাঙি দিলে। ইয়াত ভাঙিলে, আগত ভাঙিলে। তাৰপিছত তাক আমি ধৰিবলৈ চেষ্টা কৰিলোঁ, ই ইয়াৰ পৰা দৌৰিলে। ধৰি কিনে তাক এই বহুত আগত যাই আমি ধৰিলোঁ, ধৰি কিনে লৈ আহিলোঁ। তাৰপিছত অনাৰ পিছত আমি তাৰ গাৰ্জিয়ানক ক'লোঁ যে আপোনাৰ ল'ৰাটো এনে এনে কাম কৰিছে, গাড়ীখন ভাঙি থৈ গৈছে আৰু আগত মানুহৰ গৰু ছাগল এনেকৈ মাৰি থৈ যায়, মানুহৰ বহুত অত্যাচাৰ কৰে, মানুহৰ ক্ষতি কৰে, আপোনালোকে তাক কিবা এটা কৰক। সিহঁতে ডাইৰেক্ট কৈ দিয়ে ই মোৰ ল'ৰাও নহয়, ইয়াৰ আগে পিছে আমি নাই, আপোনালোকে কি কৰিব কৰক। গাৰ্জেনৰ তৰফৰ পৰাও তাক একশ্যন নলয়। সেইকাৰণে আমি আইনক কিবা আমাৰ মিডিয়া ভাইক আমি কওঁ, আমি ন্যায় বিচাৰোঁ আমাৰ গ্ৰামত যাতে এই মহৰ পাগলা এনেকুৱা ধৰণৰ কোনো ক্ষতি নকৰে। আগে পিছে বহুত এনেকুৱা ঘটনা সংঘটিত বহুত কৰিছে। কাৰো ছাগলী মাৰি দিয়ে, কাৰো গৰু মাৰি দিয়ে, কোনোবা ৰাস্তা দি মানুহগিলা তাক এনেকৈ চোকা অস্ত্ৰেৰে দি সানিব খোজে, বহুত অত্যাচাৰ কৰে। ল'ৰাটো কি আচলতে কি ব্ৰেইনটো ল'ৰাটো ভাল, পাগলা বুলি নহয়, গাৰ্জিয়ানে কয় পাগলা, কিন্তু কি আচলতে ভাল, কিন্তু পাগলাৰ ভাৱ ধৰি থাকে। ল'ৰাটো ভাল ল'ৰা। ৰাতি মানে অনুমানিক ইমান এটা টাইমটো মই হেৰি নাই, টোপনিৰ পৰা সাৰ পাই মানে শব্দ এটা পাই আছোঁ, শব্দ এটা পাই আছোঁ। উঠি কিনে চাওঁ মোৰ গাড়ীটো এই মহৰ পাগলাই ভাঙি আছে। ইমান এটা ডাঙৰ এটা অস্ত্ৰ লৈ এইটো অস্ত্ৰ হয়, এইটো লৈ কিনে ভাঙি আছে। মানে আমি গাঁৱৰ মোৰ দাদা এটাই মোৰ ঘৰৰ ওচৰতে, সি মানে কৈছে উঠা তোৰ গাড়ী ভাঙি আছে। উঠি কিনে চাই ভাঙি কিনে দৌৰি যাই আছে। আমি চবেই দৌৰি গ'লোঁ, তাৰ পৰা ধৰি কিনে লৈ আহিলোঁ। আজি চাওক মোৰ গাড়ীটো ভাঙি থৈ এনেকৈ অৱস্থা কৰি থৈ গ'ল, আৰু গাঁৱত ছাগলী গৰু এইবিলাক মাৰি থৈ যায়। সিহঁতৰ গাৰ্জেনক আমি অৱগত কৰিলোঁ, ফোন হেৰি কৰিলোঁ, সিহঁতৰ কোনো মানে ৰেচপনচিবিলিটি কোনো দিয়া নাই। এতিয়া কৈ আছে মই ৰাতিপুৱা যাম। এতিয়া কেইটা বাজে? এতিয়া চব কোনো মানে 6টা পাৰ হৈ গ'ল, এতিয়ালৈকে সিহঁতৰ গাৰ্জেনে এটা আহিব পৰা নাই। 3-4বাৰকৈ ফোন কৰিলোঁ, ঘৰৰ পৰা মানুহ পঠালোঁ, এতিয়ালৈকে অহা নাই। কৈ আছে সি কি কৰিব কৰক। এনেকুৱা যে গাঁৱত অত্যাচাৰ কৰি থাকে এই ল'ৰাটো, কোনোবা সৰু বাচ্চা ৰাস্তাত ওলাব, তাক মাৰি থৈ যাব, সেইটো ৰিস্ক কোনে ল'ব? প্ৰশাসনৰ জৰিয়তে মই এইটো বিচাৰিছোঁ, ইয়াক উচিত বিচাৰটো আমাৰ লাগে গাঁৱত। সেই ল'ৰাটোক কোনোবা জেগাত পঠাই দিয়ক, নহ'লে ইয়াৰ কিবা ট্ৰিটমেণ্ট আছে, ট্ৰিটমেণ্ট কৰিব লাগে, অতি সোনকালে কৰিব। নহয় আমাৰ গাঁৱত সৰু ল'ৰা সন্ধিয়া হয়, ৰাতি হয়, টিউশ্যনত যায়, স্কুলত যায়, সেই ল'ৰাকেইটা মানে ছোৱালীকেইটা ভয় খাই থাকে। এনেকুৱা ধৰণৰ পৰিৱেশ ইয়াতে সৃষ্টি কৰিছে এই ল'ৰাটো। অতি সোনকালে এই ল'ৰাটোক ইয়াৰ পৰা কিবা এটা ব্যৱস্থা কৰিব লাগে। এইটো মই মিডিয়াৰ মাধ্যমত জনালোঁ আপোনালোকক। অতি সোনকালে এইটো আইনী ব্যৱস্থা হ'ব লাগে। আৰক্ষীক অৱগত কৰিছে নেকি? আৰক্ষীক ফোন কৰি আছোঁ, এতিয়ালৈকে ফোন উঠা নাই। হয়তো ৰাতিপুৱা সিহঁতৰ কিবা ডিউটি হেৰি আছে, সেইখিনি উঠা নাই। আমি এতিয়া থানালৈ যাম, এতিয়া গাৰ্জেন অহা নাই। আমি থানাৰ মাধ্যমত নহয়, এইটো আমি গাঁৱত চবেই হেৰি হ'ব লাগিব, জাগৰণ হ'ব লাগিব যে এই ল'ৰাটো কোনো ধৰণৰ আমাৰ গাঁৱত ক্ষতি কৰিব যদি নোৱাৰে।